গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই আজি বহাগৰ 1 তাৰিখে আজি পুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু বুলি বনাবলৈ লৈছোঁ। ইপিনে মই তেল পিঠা আৰু আনফালেও ভাজি বহাই থৈছোঁ। আৰু বিহু বুলি পিঠা লাড়ু দিয়ে চাহ দিব নাপালে কিবা এটা ভাল নালাগে। লাড়ু বাৰু বনোৱা নাই, পিঠাকে বনালোঁ আৰু সকলোকে স্বাগতম জনালোঁ আজি বিহুৰ দিনাই মোৰ মিনি ব্লগলৈ। গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু ইপিনে মা আহিছিলে, মাৰ লগত হাউতকৈ দোকান বজাৰলৈ গ'লোঁ আৰু লগতে মাৰ চুগাৰ টেষ্ট কৰিলে। আৰু মাৰো কিবা বজাৰ আছিলে বিহুৱান দিবৰ কাৰণে মোকে লৈ গ'ল। গতিকে মাৰ লগত অকণমান বজাৰ কৰিলোঁ। মায়ে কৰিলে আমাৰ সকলোৰে কাৰণে কিবা এটা সৰু সুৰাকৈ ল'লে আৰু কিনো আৰু বহাগৰ বিহু বুলি নিদিলেও বেয়া লাগে যে। তাতে আকৌ বাৰ্বিও আছে আৰু সিদিনাই বিহুৰ দিনাই আমাৰ খুৰীমাহঁতে চাহ খাব মাতিলে আমাক। তাত গ'লোঁ চাহ খাব, মাও আহিছে যেতিয়া মাতিলে গ'লোঁ। আৰু নেক্সট দিনাখন মাহীহঁতক মাতিছিলোঁ আমি ভাত খাবলৈ। মাহীহঁত আহিলে আৰু অকণমান ধেমালি কৰিলোঁ। গতিকে মিনি ব্লগটোৰ পৰা আজি ইমানতে বিদায় লৈছোঁ। অকণমান আমাৰ ধেমালি উপভোগ কৰকচোন। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। বিহু সেক ধিম দাও দাও বোলে বিহু সেক ধিম দাও দাও ঢোলে বাও টিটি তলতে পাবা ঢোলে বাও টিটি তলতে পাবা ডাঙৰ মা সৰু মা মাজু মা